অসমত যেনেকৈ জিলিকি উঠিছে মণিপুৰতো তেনেকৈ আমাৰ আইমাতৃগৰাকীক মানে প্ৰতিষ্ঠা কৰিব লাগে। আমি অসমতো প্ৰতিষ্ঠা কৰিছোঁ আৰু তেওঁৰ চিনস্বৰূপে ইয়াত যথেষ্ট মণিপুৰী লোক আছে, যোৰহাটত আছে, শিৱসাগৰত আছে, কাছাৰ চিলত যথেষ্ট জেগাত আছে আৰু স্মৃতি হিচাপে পুখুৰী আছে আৰু মণিপুৰী দুৱাৰ আছে। মণিপুৰী খাটত আমি উপস্থিত আছো। এখন মগলো খাট বুলি কয়, যাক মানে কুৰংগইনীক মণিপুৰী টাই ভাষাত মগলো বুলি কয়। মগলোসকলে হ'ল মণিপুৰী আৰু এতিয়া আমি মণিপুৰী খাটতে আছো দিখৌমুখ অঞ্চলত। আৰু এইটো ইতিহাস বুৰঞ্জীত লিপিবদ্ধ আছে। ইয়াত নামটো কোনোবাই সলাবলৈ বিচাৰিলেও সলাব নোৱাৰে, কাৰণ ইতিহাসটো সদায় সত্য আৰু শুদ্ধ ওপৰত প্ৰতিষ্ঠিত। চন তাৰিখ সকলো মিলাই পিনিয়ে লিখা হয় আৰু আমাৰ ইতিহাসটো ভুলো নহয়। কাৰণ কেলে আমাৰ অসমতো যিখিনি সাঁচিপতীয়া পুথি আছে, সেই সাঁচিপতীয়া পুথি আজি দিল্লীতো আছে মোগলৰ হাতত আৰু ব্ৰিটিছ লাইব্ৰেৰীতো আছে।